নমস্কাৰ, মই মৃতৃষ্ণা। আপোনালোক সকলোৰে ভালনে? আশা কৰোঁ আপোনালোক ভালেই আছে। মই আজি মোৰ বন্ধু নয়নৰ আধৰুৱা কাহিনী এটা ক'বলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। মই নয়নৰ কথাৰে তাৰ কাহিনীটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই নয়ন। কেনেকৈ মই এজনী ছোৱালীৰ মিছা প্ৰেমৰ প্ৰতাৰণাৰ বলি হ'লোঁ আজি আপোনালোকক ক'ম, যাতে ভৱিষ্যতে মোৰ দৰে আৰু এজন নয়নে ভুৱা প্ৰেমৰ প্ৰতাৰণাৰ বলি নহয়। কাহিনীটো আৰম্ভ হয় 2019 চনৰ ডিচেম্বৰ মাহৰ মাজৰ সময়ছোৱাত। তাইৰ ঘৰ সৰ্থেবাৰীৰ নসত্ৰত। তাইৰ নাম সুহানী শৰ্মা। ফেচবুকত চিনাকি হয় আমাৰ, আৰু আমাৰ মাজত এটা ভাল সম্পৰ্ক আৰম্ভ হ'ল, যিটো সম্পৰ্কই পিছলৈ প্ৰেমৰ ৰূপ ল'লে। প্ৰথমে তাইক মই লগ ধৰিলোঁ সৰ্থেবাৰীত, আৰু লগ পাই আমি কিছু সময় কথা পাতি বেটেৰী গাড়ীৰে তাইক ঘৰৰ বাটলৈ থৈ আহিলোঁ। তাৰপিছত আহিল বাৰ্থডে। সেইদিনা মই নলবাৰী হোটেল বুকিং কৰি পাৰ্টি দিছিলোঁ, য'ত তাইৰ লগৰ দুজন ল'ৰা আৰু লগতে এজন ছোৱালীৰ লগতে মোৰ ভণ্টিও আছিল। আৰু মই তাইক মোৰ পচন্দৰে উপহাৰ এটা দিছিলোঁ, যিটো তাইৰ পচন্দ হোৱা নাছিল, আৰু তাই অলপ অভিমানো কৰিছিল। তেতিয়া মই বুজিলোঁ আৰু পিছত দিম বুলি ক'লোঁ, আৰু অভিমানৰ মাজতেই বাৰ্থডে পাৰ্টি শেষ হ'ল। তাৰে কেইদিনমান পিছত মই গুৱাহাটী আহি নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ। হঠাৎ তাই এদিন ফোন কৰিলে, তাই হেনো সভা চাবলৈ যাব। ময়ো ক'লোঁ, হ'ব দিয়া, কালি মই ইয়াৰ পৰা যাম, তোমাৰ লগত সভা চাই উভতিম। ঠিক ভবামতেই হ'ল। মই গুৱাহাটীৰ পৰা সিহঁতৰ ঠাইলৈ ওলালোঁ, তাইৰ লগত সভা চালোঁ, তাইক কাপোৰ দিলোঁ, তাইৰ লগত ফুৰিলোঁ, আকৌ গুৱাহাটীলৈ উভতি আহিলোঁ। প্ৰায় 10 দিনমানৰ পিছত তাইৰ আকৌ মোলৈ ফোন আহিল, তাই হেনো যোৰহাট যাব। ময়ো ক'লোঁ, ময়ো যাম। আৰু ভবামতেই কাম হ'ল। ময়ো অফিচৰ পৰা 4 দিনৰ ছুটী লৈ এটা নিৰ্দিষ্ট দিনত তাইৰ মাক, ককায়েক আৰু মই গুৱাহাটীত লগ হৈ যোৰহাট অভিমুখে ৰাওনা হ'লোঁ। 2 দিনমান তাইক পাৰ কৰাৰ পিছত তাইৰ ফোনটো মই কিবা কাৰণত ল'লোঁ, যাৰ বাবে তাই মোক দেখুৱাই তাইৰ এক্সক ফোন কৰিছিল। তাৰপৰা দুয়োজনৰ মাজতে অলপ কাজিয়া হৈছিল। আমাৰ এই কাজিয়াৰ কথা তাইৰ পেহীয়েকে অলপ গালিও দিছিল। সেইকাৰণে তাইক খং কৰি নিজৰ মোবাইলটোৱে বেৰত মাৰি ভাঙি পেলালে। তাইক মই বুজালোঁ, আৰু মই চলাই থকা নতুন Realme 5 মোবাইলটো তাইক চলাবলৈ দিলোঁ। তাই বুজি পোৱাৰ অভিনয় কৰি মোৰ লগত চলিয়ে থাকিল। আৰু কেনেদৰে মোৰ 4 দিনৰ ছুটী 10 দিন পালে গমেই নাপালোঁ, যাৰ বাবে মোৰ জবটোও হেৰুৱালোঁ। 10 দিনৰ পিছত সকলোৱে ঘৰ আহি পালোঁ, আৰু মই নতুন ফোন এটা ল'লোঁ। তাৰপিছত বহুদিনৰ মাজত আমাৰ কণ্টেক্টেই হোৱা নাছিল। মই সুধিলোঁ তাইক, কয় তাই বোলে মোৰ পৰা ব'ৰ হয়। মই খং কৰোঁ, তথাপিও থাকিব নোৱাৰি আকৌ ফোন কৰোঁ। কেইদিনমান গ'ল। তাৰপিছত মই মোৰ সকলো কথা মোৰ লগৰ ছোৱালী এজনীক ক'লোঁ। তাইক বুজাম বুলি তাইৰ নাম্বাৰটো ল'লে। তাই হোৱাটছএপত মেছেজ কৰিলে। তাই মোৰ লগৰজনীৰ আগত মোৰ পৰা বোলে ব'ৰ হয়, আৰু মই বোলে পাগল যেন লাগে, তেনেকৈ ক'লোঁ। লগৰজনীয়ে শেষত ভাল পায়নে বুলি সোধাত তাই একো উত্তৰ দিব নোৱাৰি তাইক ব্লক কৰিলে, আৰু দুয়োজনৰে কিবা কাজিয়া লাগি মোৰ লগৰজনীক বহুত বেয়াকৈ ক'লে। তাৰপিছত ময়ো সেইবোৰ পাহৰি তাইক আকৌ আগৰ দৰে হ'ম বুলি ভাবিছিলোঁ। মেছেজ ফোন মাজে মাজে চলিল। 2 দিনমান পিছত তাই ফোন কৰিলে। তাই হেনো তাইৰ বাবে টি-চাৰ্ট আৰু তাই মনে বিচৰা বাৰ্থডে গিফ্টটো অৰ্ডাৰ দিছে। তাৰপিছত মই তাইক 2020 চনৰ মে' মাহৰ 28 তাৰিখে তাইক গোটেই পইচাখিনি দি থৈ আহিলোঁ। এনেতে 2 দিনমান হ'ল। মই চিনাকি ল'ৰা এজনে মোক এফবিত মেছেজ দিলে, আৰু সি মোক ক'লে যে
তাইৰ লগত যোৱা 6 মাহৰ পৰাই সেই ল'ৰাটো হেনো ৰিলেশ্যনশ্বিপত আছে। আৰু ময়ো আচৰিত হৈ আমাৰ সম্পৰ্কৰ কথা তাইক কৈ দিলোঁ। আৰু তাই আমাৰ সম্পৰ্কৰ কথা কোৱাৰ বাবে তাই মোক যা তা গালি পাৰি মোৰ লগত সম্পৰ্ক শেষ কৰিলে। আৰু মই ধকাৰ বলি হ'লোঁ। আৰু তাৰপিছতেই মই তাইক দিয়া ফোনটো উভতাই বিচাৰিলোঁ। আৰু তাই মোক বহুত গালি দি ফোনটো নিদিওঁ বুলি ক'লে। কিন্তু তাৰে কেইদিনমান পিছত দাদাইকে মোক মাতি ফোনটো দিম বুলি কৈ মাতিছিল আৰু তাত থকা লগৰ এজন ল'ৰাৰ হাতত দিব কৈছিলোঁ। কিন্তু তেওঁ মোক উভতাই দম দি মাতি ফুৰিছে আৰু মোক হেনো ৰেপ কেছৰ ওপৰত ফচাব, যাৰ বাবে মই এতিয়া তালৈকে যাব নোৱাৰা হ'লোঁ। মই আজিও তাইক বহুত ভাল পাওঁ, কিন্তু গ্ৰহণ কৰিব নোৱাৰোঁ। মইনো কি পাপ কৰিছিলোঁ যাৰ বাবে আজি মই মোৰ মা দেউতাৰ পৰা সকলো কথা লুকাই ফুৰিব লগা হৈছিল। মাৰ চকুতাৰ কথা ক'ব নোৱাৰা হৈছোঁ। মই কি কৰোঁ মই বুজিয়ে পোৱা নাই। এয়াই আছিল নয়নৰ আধৰুৱা প্ৰেম কাহিনী। আচলতে কি জানা, কোনো মানুহকে সাধাৰণতে বিশ্বাস আৰু লগাতকৈ অধিক মৰম দেখুৱাব নালাগে। আপুনি ভাল পায় ঠিক আছে, কিন্তু সেইখিনি কেতিয়াও নেদেখুৱাব নহ'লে আপুনিও আপোনাৰ আপোনজনৰ ওপৰত সুযোগ বিচাৰিব। আশা কৰোঁ আপোনালোকে কাহিনীটো ভাল পালে। ধন্যবাদ।